জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱভাগী আমি জাবাংপাৰবাসী ৰাইজ তথা জাবাংপাৰ অন্তৰ্গত আমাৰ ইয়াতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 7টা প্ৰাথমিক আছে। এই 7টা প্ৰাথমিকে আটায়ে মিলিজুলি আমি এইবেলিও অনবেলিৰ নিচিনা এইবেলিও আমি গুৰুজনাৰ যে আবিৰ্ভাৱ মহোৎসৱভাগী 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী দ্বিতীয় কাৰ্যসূচী তাৰপিছত আমাৰ ভাগৱত শোভাযাত্ৰা বৰ্তমান আমাৰ ইয়াৰ বাহিৰ হৈ গৈছে। বিভিন্ন ইয়াতে ধৰ্মাৱলম্বী বা সমস্তই আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি ইয়াতে সৌভাগ্য সকলোৰে যাতে আমি ইয়াত আমি ঢুলি পাইছোঁ। জাবাংপাৰবাসী ৰাইজৰ হৈ আমি এটা গৌৰৱ অনুভৱ কৰিছোঁ যে গুৰুজনাৰ যি আবিৰ্ভাৱ মহোৎসৱভাগী আমি প্ৰতি বছৰে পালন কৰি আছোঁ। ভৱিষ্যতৰ দিনত যাতে ইয়াতো আৰু উন্নত ধৰণৰ আমি পালন কৰিব পাৰোঁ তাৰ বাবে আমি সবাৰো চৰণত আমি শিৰ থৈ আমি সেৱা নিবেদন কৰিছোঁ যাতে অহা দিনকেইটাতো আমাক বা সমস্ত এনেকুৱা ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়। যোৱাকালি সন্ধিয়া ভাগৱত স্থাপন আছিল। ভাগৱত স্থাপনৰ পাছতে আমাৰ হেৰি আছিল কি কয় আছিল। তাৰপিছত আজি ৰাতিপুৱা প্ৰথমতে আছিল আমাৰ পাতপ্ৰসংগৰ পাছতে আমাৰ পৰিৱেশ নিকাকৰণ আছিল। তাৰ পাছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী এটা আছিল। তাৰ পাছতে আমি ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী হ'ল। এতিয়া আমাৰ ভাগৱত পাঠৰ অনুষ্ঠান হ'ব ইয়াৰ পাছতে। তাৰপিছত আমাৰ ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আমাৰ শোভাযাত্ৰা ইতিমধ্যে বাহিৰ হৈ গ'ল। ইতিমধ্যে বিভিন্ন আমাৰ ওচৰৰ চুবুৰীয়া গাঁৱৰ পৰা তেখেতসকলে আমাৰ ভ্ৰমণ কৰি আহিব আৰু সন্ধিয়ালৈকে আমাৰ এটা যি সাংস্কৃতিক অনুষ্ঠান আছে এইখিনি আজিৰ কাৰ্যসূচী। অহাকালি আমাৰ ইয়াতে ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ চলিব। দুপৰীয়া 11 বজাৰ পৰা আমাৰ ইয়াতে মুকলি সভা অনুষ্ঠিত হ'ব। ইয়াতে ধৰ্ম আলোচনী সভা। এই ধৰ্ম আলোচনী সভাত আমাৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন বিশিষ্ট বাপ বিনীত বাপক আমি আমন্ত্ৰণ জনাইছোঁ নিৰ্দিষ্ট বক্তা হিচাপে। তেখেতে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। আহি আমাৰ সৌভাগ্য তেখেতৰ যে আমি পৰা ঢুলি পাইছোঁ জাবাংপাৰবাসী ৰাইজৰ এইটো পৰম সৌভাগ্য। সাংস্কৃতিক অনুষ্ঠানত নাগানাম পৰিৱেশন হ'ব। এই নাগানাম পৰিৱেশত আমাৰ আমাৰ অসমৰ স্বনামধন্য দুগৰাকী আমি মহিলা পাঠকক নিমন্ত্ৰণ দিছোঁ। এগৰাকী হ'ল কুসুম দেৱী আই দৰং জিলাৰ তেখেত, আৰু এগৰাকী হ'ল আমাৰ ওচৰৰে ৰঙিয়াৰ বিকি কলিতা আই। এই দুগৰাকীয়ে আমাৰ নাম প্ৰসংগ পৰিৱেশন কৰিব অহাকালি। কাৰ্যসূচী 5 দিনীয়া হ'ব। আমাৰ আজি দ্বিতীয় দিন আৰু 3টা দিন আগন্তুক আমাৰ আছে ইয়াতে। তাৰ নেক্সট পৰহি আছে নাম প্ৰসংগৰ জৰিয়তে। তাৰপিছতে সন্ধিয়ালৈকে আমাৰ নাট পৰিৱেশন হ'ব। আমাৰ মিৰ্জাৰ পৰা নাট্য দল নিমন্ত্ৰণ কৰা Vamos.